কংগ্ৰেছৰ পৰিৱৰ্তে এতিয়া প্ৰাৰ্থীয়ে দক্ষতাৰে নিৰ্বাচন খেলিলে আৰু বিজেপি মঞ্চৰ সমূহীয়া প্ৰচাৰেহে বিজয়ৰ বাট মুকলি কৰিছে কংগ্ৰেছ প্ৰাৰ্থী এইদৰে মন্তব্য কৰিলে আৰু তাৰপিছতে APCCৰ প্ৰেচিডেণ্টৰ এখন পত্ৰ অখিল গগৈলৈ গৈছে নিশ্চয় দেখিছে কি ক'ব বিচাৰিব এনেদৰে এতিয়া বিধৈক্য মঞ্চৰ মাজত এনেকুৱা ধৰণৰ কথাটো এনেকৈ ক'লে মইতো সম্পূৰ্ণ শুদ্ধ কথা অখিল গগৈ ডাঙৰীয়াই কৈছে বুলি কেতিয়াও নক'লোঁ কাৰণ মই যেতিয়া কেম্পেইন কৰিছিলোঁ মই 6-7টা সমষ্টিত কেম্পেইন কৰিছোঁ গোটেইকেইটাত মোৰ কাৰণে সম্ভৱ নাছিলে সময় কম 19 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত কেইদিন হৈছে আপোনালোকে চব প্ৰথম পৰ্যায়ৰ পৰা গতিকে যিকেইটা সমষ্টিত পাৰোঁ মই নিজেও কৰিলোঁ কাজিৰঙাত কৰিলোঁ নগাঁৱত কৰিলোঁ যোৰহাটতো কৰিয়ে থাকিলোঁ যোৰহাটৰ পিছত ডিব্ৰুগড় কাজিৰঙা নগাঁও গুৱাহাটী বৰপেটা আৰু ধুবুৰীত মই কেম্পেইন কৰিছিলোঁ কৰিমগঞ্জলৈ যাতায়াতৰ অসুবিধাৰ কাৰণে শিলচৰ কৰিমগঞ্জ পৰা নাছিলোঁ ডিফু তেনেকৈ মোৰ সময় নহ'ল মঙলদৈ সময় নহ'ল সেই গতিকে যিখিনি পাৰোঁ মই কৰিছোঁ ঠিক তেনেকৈ মোৰ সৈতে যথেষ্ট জ্যেষ্ঠ বৰ্তমান আটাইতকৈ বয়োজ্যেষ্ঠ কিজানি আমাৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব পৱন সিং হাজৰিকা ডাঙৰীয়া তেখেতে বিভিন্ন সমষ্টিত কেম্পেইন কৰিছিলে সেই গতিকে যিটো কথা কৈছে যে দলৰ নেতাসকলৰ বা দলৰ সহযোগ নাই এই কথাটো গ্ৰহণযোগ্য একেবাৰে নহয় আমাৰ সকলোৱে কেম্পেইন কৰিছোঁ আৰু প্ৰাৰ্থীও ভাল দিয়া হৈছিলে অন্য এটা অসুবিধা আছিলে সেইটোতো চবেই জানে আমাৰ একাউণ্ট চিজ কৰি দিছে 4,000 কোটি টকা ডিমাণ্ড কৰিছে সেই গতিকে অকণমান আৰ্থিক অসুবিধা থকাটোতো লুকুৱাবলগীয়া কথাই নহয় তাৰ বাহিৰে আমি দৈহিকভাৱে যেনেধৰণে পৰা যায় সকলোৱে কষ্ট কৰিছোঁ ৰিজাল্টৰ আগত 4 জুনৰ আগত এনেদৰে অখিল গগৈ মন্তব্য কৰিছে নিশ্চয় মই কি তেখেতসকলে মই দেখিছোঁ দুদিন আগত খোৱা বোৱাও কৰিছিল আটাইকেইজনে সভাপতিকেইজনে খাওঁতে কিবা কাৰোবাৰ বদহজম হৈ গ'ল নেকি মই নাজানো সেইকাৰণে মইতো ক'ব নোৱাৰোঁ মই তাত থকা নাই কিন্তু এনেকৈ ইমান ভাল এটা সুহৃদ আমি কেতিয়া আহাৰ গ্ৰহণ কৰোঁ তেতিয়া আমি নিজৰ যিসকল বন্ধু না যিসকল শুভাকাংক্ষী যিসকল ঘনিষ্ঠ আমি তেনেকুৱা মানুহকে আহাৰলৈ নিমন্ত্ৰণ কৰোঁ আমি জানো শত্ৰুৰ লগত আহাৰ গ্ৰহণ কৰোঁ মোৰ বোধেৰে মইতো নকৰিম তেনেকুৱা সেই গতিকে আমাৰ নিজৰ মাজত এনেকুৱা কথা আহাৰ গ্ৰহণৰ এদিনৰ পিছত হ'লে বদহজম বুলিয়ে ক'ব লাগিব ন সেইকাৰণে মই নাজানো কি পৰিপ্ৰেক্ষিতত গগৈ ডাঙৰীয়াই এই কথা ক'লে কিন্তু মই আজি সভাপতি পত্ৰখন আপোনালোকৰ দুজনমান সাংবাদিক বন্ধুৱে মোলৈ প্ৰেৰণ কৰিছে মই চাইছোঁ মই তাত লিখা গোটেইখিনি কথাৰ সৈতে একমত আমাৰ সভাপতি মহোদয় সেইটো মই ক'ব নোৱাৰিম কিন্তু মই এইটো অলপ কৌতুক কৰিয়ে কৈছোঁ আপোনালোকক যে আমি সদায় জানো কেতিয়াবা কিবা সেইটো মানে ইমান হেৰি নকৰিব কিন্তু ইমান তাৎক্ষণিকভাৱে যিখিনি আমাৰ সকলোৱে কষ্ট কৰিছে মই কৈছোঁৱেই মই 6-7টা সমষ্টিত কৰিব পাৰিলোঁ ঘাটুৱাৰ ছাৰ কিমান বয়সীয়াল তেখেতে ৰাতিপুৱা 8টাতে ওলাইহে ডিব্ৰুগড়ৰ পৰা আৰু তেখেতে মানে একো নোখোৱাকেই মানে সাধাৰণভাৱে মই কেতিয়াবা ৰুটি 2খন দি দিওঁ কেতিয়াবা মই চুপ অকণমান যোগাৰ কৰি দিওঁ তেখেতৰ এই শাৰীৰিক বিভিন্ন মানে বয়স স্বত্বেও তেখেতে ৰাতি 9 বজালৈকে কেম্পেইন কৰা মই নিজ চকুৰে দেখা পাইছোঁ এজন জ্যেষ্ঠ মানে আমাৰ দলীয় নেতাই সেই সময়ত আৰু যদি কয় যে দলৰ নেতাসকলে সহায় কৰা নাছিল সংগঠনে সহায় কৰা নাছিল এইটো একেবাৰে মানি ল'ব নোৱাৰোঁ দোস্তি আৰু দুশ্মনী পিয়ৰিটি লাগে পিয়ৰ হ'ব লাগে আজি ভূপেন বৰাই এইটো কথা কৈছে প্ৰেচিডেণ্টে দোস্তি আৰু দুশ্মনী পিয়ৰ হ'ব লাগে নিশ্চিতভাৱে সেইটোতো প্ৰয়োজন দুষ্টক মানে সকলো কথা ক'ব পৰা হ'ব লাগে আৰু দুশ্মনী কৰিলেও একদম মানে মইতো ক'লে একদম মানে আৰু তৰোৱাল উলিয়ালে আৰু সোমোৱাব নাই এনেকৈ কৰিব লাগে অখিল গগৈ এতিয়া কি হ'ল যিটো মই এতিয়াতো মই বুলি নকওঁ দুশ্মন বুলি নকওঁ তেখেতক নিশ্চিতভাৱে আমাৰ সহায় কৰি আছে তেখেতে ইমান কেম্পেইন কৰিলে ধুবুৰীত কিমান দিন কৰিলে তেখেতে আমাৰ তাৰপিছত আপোনাৰ শিলচৰ কৰিমগঞ্জত কৰিলেগৈ ডিব্ৰুগড়ত কৰিলে যোৰহাটত কৰিলে নগাঁৱত কৰিলে মানে মোতকৈ এটলিষ্ট কিজানি অখিল গগৈ অলপ বেছিকৈ থাকি ল'লে নেকি মই কাৰণ ধুবুৰীত বেছিকৈ কৰিলে মই গুৱাহাটীত কৰিলোঁ আৰু বৰপেটাতো কৰিলোঁ সেই গতিকে তেখেতকতো মই দুশ্মন বুলি নকওঁ তেখেতে বিজেপিৰ দুশ্মন
নিশ্চিতভাৱে বিজেপিৰ দুশ্মন অখিল গগৈ। মই আৰম্ভণি নকৰোঁ যিটো হ'ল পৰিস্থিতি আগদিনাখন বিচাৰত তাৰপিছত তেওঁ পিছদিনাখনেই গুৱাহাটীতে গৈছে আঞ্চলিক শক্তিয়ে কৰিবলৈ। এই পৰিপ্ৰেক্ষিতত তেখেতে কংগ্ৰেছ দলৰ নেতা আৰু কংগ্ৰেছ সংগঠনৰ বিষয়ে এনে মন্তব্য দিলে এই কথাটো মই বুজি পোৱা নাই। কিন্তু আজি পুৱা মই আমাৰ সভাপতিয়ে তেখেতলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, যিখন মই আপোনালোকৰ মাধ্যমত পঢ়িবলৈ পালোঁ। এই পত্ৰখনত যিখিনি কথা মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰিছে, মই গোটেই কথাখিনিৰ লগত একমত, সহমত। আৰু অখিল গগৈ ডাঙৰীয়াৰ এই কথাখিনি কেতিয়াও আমাৰ দলৰ নেতাকৰ্মীৰ বাবে গ্ৰহণযোগ্য নহয়। DCC প্ৰেচিডেণ্টে অত্যন্ত কঠোৰ ভাষাৰে লিখিছে, কাৰণ তেওঁ কৈছে যে কথাখিনি যদি তেওঁ শুদ্ধ নকৰে, যদি এইখিনি শুদ্ধ নকৰে তেতিয়াহ'লে একশ্যন মানে ৰিয়েকশ্যন কৰিবৰ কাৰণে বাধ্য হ'ব কংগ্ৰেছে। AICCও যথেষ্ট এইবিলাক বিষয়ত মই সভাপতিৰ লগত যোগাযোগ হোৱা নাই, কিন্তু মই গগৈ ডাঙৰীয়াৰ কথাখিনিৰ লগত মই সহমত নহয় আৰু আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ কথাখিনিৰ লগত মই একমত। এনেকৈ ধৰণৰ লোকসভা নিৰ্বাচনটো